নিশ্চিতভাৱে চাওক মীন উন্নয়ন নিগমৰ নিযুক্তি দুৰ্নীতি মীন উন্নয়ন নিগমৰ আঁচনিৰ দুৰ্নীতি এইবিলাকৰ সন্দৰ্ভত মই পূৰ্বতে কৈছো যে 2020 চনৰ 29 ফেব্ৰুৱাৰী তাৰিখে অনুসূচিত জাতি ছাত্ৰ সন্থাই উন্মোচন কৰিছে আৰু ধাৰাবাহিক আমি প্ৰতিবাদ কৰি আহিছো আৰু আমি দেখা পাইছো যে এই নিযুক্তিৰ যিটো দুৰ্নীতি এই দুৰ্নীতি যিসকল ইতিমধ্যে ধৰা পৰিছে তেওঁলোকক চাকৰিৰ পৰা আঁতৰোৱা হৈছে চাকৰি গৈছে কিছুমানৰ চাকৰি আছে কিন্তু আমি স্পষ্ট ৰূপত অনুসূচিত ছাত্ৰ সন্থাই দাবী জনাইছো যে যিসকলে অনুসূচিত জাতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিভাগটোত অনুসূচিত জাতিৰ মানুহে হওক বা বিভিন্ন ধৰণৰ মানুহকে যেনেদৰে আচলতে এক প্ৰকাৰ অন্যায় সাধন কৰি তেওঁলোকে আচলতে দুৰ্নীতি কৰি বক্ৰ পথেৰে এই চাকৰি গ্ৰহণ কৰিছে তেওঁলোকে স্বেচ্ছাই চাকৰিৰ পৰা আঁতৰি যাওক অন্যথা চৰকাৰ বা প্ৰশাসনে এইবিলাকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে যদি নকৰে তেতিয়াহ'লে কিন্তু প্ৰতিবাদ হ'ব সেই কথাটো একেবাৰে স্পষ্ট আৰু সমান্তৰালকৈ আমি ক'ব খুজিছো যে চৰকাৰে ঠিকে আছে এই দুৰ্নীতি আমি তথ্যবিলাক আমি ঘোষণা আমি আচলতে মুকলি কৰিছিলো আৰু আজিৰ তাৰিখত 5টা বছৰৰ পিছত আমাৰ আন্দোলনৰ 5টা বছৰৰ পিছত আপোনালোকে আটক কৰিছে বা এই বিভিন্ন ধৰণৰ ব্যৱস্থাবিলাক গ্ৰহণ কৰিছে তদন্ত কৰিছে কিন্তু তাৰ যিজন মূল কাণ্ডাৰী এই মূল কাণ্ডাৰীজন আপোনালোকৰ বিধানসভাৰ মজিয়াতে বহি আছে প্ৰকাণ্ড চোৰ ৰমাকান্ত দেউৰী সেইজনক এতিয়ালৈকে কিয় আটক কৰা নাই ইমান যদি প্ৰকাণ্ড চোৰ আপোনালোকে যদি পুহি ৰাখে সকলো জানিও যদি নুশুনা হোৱাৰ দৰে তেতিয়াহ'লে এইটো আৰু আপোনালোকৰ কাৰণে আপোনালোকৰ যিটো দুৰ্নীতি বিৰোধী সহনশীল নীতি বুলি যে আপোনালোকৰ যে কয় এই সহনশীল নীতিটো ক'ৰবাত নহয় ক'ৰবাত যে হেৰাই যাব সেইটো নিশ্চিত আৰু আপোনালোকে যিহেতু সুধিছে মই সেইকাৰণে কৈছো আজি এইটো আমাৰ এটা নিউজ মই বিচাৰি উলিয়াইছো বহুত দিনে হ'ল এইটো প্ৰায় 2024 চনৰ এটা নিউজ যে আপোনালোকৰ ইয়াতে যিজন প্ৰেছ মিট দিয়াৰ কথা যে কৈছিলে দীপাংকৰ দাসক এয়া চাওক আপোনালোকে সদৌ অসম অনুসূচিত ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি দীপাংকৰ দাসক অব্যাহতি লোকসভা নিৰ্বাচনত বিজেপিৰ হৈ প্ৰচাৰ চলোৱাৰ অভিযোগত অব্যাহতি ইতিমধ্যে আমি আচলতে এই ব্যৱস্থা গ্ৰহণ কৰিছো সংবাদ মাধ্যমত প্ৰচাৰ চলিছে কিন্তু যিসকল বহিষ্কৃত হৈছে আৰু লগত মৃদুল দাস বুলিও এজন আছে যিসকল বহিষ্কৃত হৈছে তেওঁলোকে নিজাববীয়াকৈ গোট গঠন কৰিছে 4-5জন মানুহে বিভিন্ন জিলাবিলাকত ঘূৰি এনেদৰে আচলতে বেবী-বাং কৰিছে তেওঁলোকক সহায় কৰিছে কিন্তু চৰকাৰী পক্ষৰ এটা চক্ৰই যিটো চক্ৰৰ নামটো মই মেনশ্যন কৰিব খোজা নাই কিন্তু সেই চক্ৰটোকো আমি সাৱধান কৰি দিছো আৰু এওঁলোককো আমি আচলতে আহ্বানহে জনাইছো যে সময় থাকোঁতে সংযত হওক অন্যথা কিন্তু ইয়াৰ প্ৰত্যাহ্বান ল'বলৈ আপোনালোক সাজু হৈ থাকক